সোণালী অতীতৰ আসনৰ দিনবোৰ আজি বৰকৈ মনত পৰিছে অতীতৰ সেই সোণালী দিনবোৰলৈ। স্কুলৰ পৰা আহি খাই লৈ অকণমান জিৰণি লৈ বহিছিলোঁ আসনৰ পথাৰত আবেলি পৰত, হাতত বিস্ময় কৃষ্ণাতৰ লৈ। পঢ়াৰ মাজতে বুজাইছিলোঁ নৰাৰ পেঁপা। কেতিয়াবা পথাৰত বহি ঊল গাঁঠিছিলোঁ, ৰুমালত সৰু সৰু ফুল তুলিছিলোঁ। কেতিয়াবা সোণালী ধানবোৰক খুটি খুটি খাই থকা সৰু সৰু পক্ষীজাকৰ মাতবোৰ উপভোগ কৰিছিলোঁ। পক্ষীজাকক জোকাইও ভাল পাইছিলোঁ। কেতিয়াবা ধাননিৰ মাজে মাজে থকা সৰু সৰু আলিবোৰত খোজকাঢ়িছিলোঁ, হাতত ৱাকমেন, কাণত হেডফোন লৈ। ক'লা ক'লা জহা ধানবোৰে সুগন্ধি বিলাইছিল চৌদিশে। কেতিয়াবা পথাৰত বহি উপভোগ কৰিছিলোঁ কাষতে থকা গৰু ছাগলীৰ ঘাঁহ খাই থকা কৰত কৰত শব্দবোৰ। সুগন্ধি লৈছিলোঁ কেঁচা ঘাঁহৰ। আসনৰ পথাৰত সন্ধিয়াৰ আকাশত অগা পিছাকৈ উৰি থকা জাক জাক বগলীৰ দৃশ্য উপভোগ কৰিছিলোঁ। আৰু মুখৰ ভিতৰতে সৰুকৈ কৈছিলোঁ, আগৰ বগলী পিছত যায়, পিছৰ বগলী আগত যায়। কি যে ভাল লগা দিন আছিল সেইবোৰ। আজি বৰকৈ মনত পৰিছে অতীতৰ সেই সোণালী দিনবোৰলৈ। আসনৰ বতৰ যে সেইবাবেই চাগে।